হেল্ল' ফ্ৰেণ্ডছ, কেনেকৈ আছে আপোনালোক? ভালনে সকলোৰে? আপোনালোকৰ কাৰণে মই এটা খোৱাৰ ৰেচিপি লৈ আহিছোঁ। আপোনাৰ ৰেচিপিটো হ'ল আপোনাৰ কঁঠালৰ তৰকাৰীৰ ওপৰত। কঁঠালৰ তৰকাৰী আমি অসমীয়া ষ্টাইলত কেনেকৈ প্ৰস্তুত কৰিব লাগে, কেনেকৈ বনাব লাগে সেইটোৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ। কাৰণ কঁঠালৰ তৰকাৰী মই খুবেই ভাল পাওঁ। কঁঠালৰ তৰকাৰীত আমি অসমীয়া ষ্টাইলত কেনেকৈ বনাব লাগে সেই ৰেচিপিটো আহকচোন চাওঁ। সৰু সৰুকৈ কাটি ল'লোঁ এইখিনি কঁঠালৰ ফুটখিনি। তাৰপিছত দুটুকুৰ আলু ল'লোঁ। ইয়াতে আমাৰ মছলা যিখিনি দৰকাৰ সেইখিনি ল'লোঁ। প্ৰথমতে ল'লোঁ হালধি, জলকীয়া গুড়ি, আপোনাৰ গোলমৰিচ, তাৰপিছত জিৰা, তাৰপিছত 2টা শুকান জলকীয়া, 4টা ইলাইচি, 4টা লং, এটুকুৰ আপোনাৰ ডালচেনি আৰু পিঁয়াজখিনি মই সৰু সৰুকৈ কাটি কাটি লৈছোঁ। তাৰপিছত 2টা তেজপাত, কেঁচা জলকীয়া 3টা আৰু এয়া হ'ল নিমখ। এয়া হ'ল বেচন। 4টা মই ল'লোঁ আপোনাৰ নহৰু আৰু লগত এইখিনি আদা মই সৰু সৰুকৈ পিচ পিচকৈ কাটি লৈছোঁ। এতিয়া মই কি কৰিম, এইখিনি মই এতিয়া কুকাৰত গৈ পেলাই বইল কৰিমগৈ। পানীৰ লগতে মই পানী অলপ দি ল'ব লাগিব। পানীখিনি মই দি লৈছোঁ। যিমানখিনি পৰিমাণে প্ৰেছাৰ কুকাৰত যিখিনি হুইচেলত যিখিনি পানী দৰকাৰ হয়গৈ সেইখিনি সাপেক্ষে মই লৈ লৈছোঁ। প্ৰেছাৰ কুকাৰটো বন্ধ কৰি দিলোঁ। এতিয়া মই এইটো প্ৰেছাৰ কুকাৰত মই অলৰেডি বহাই দিলোঁ। এয়া চাওক, প্ৰেছাৰ কুকাৰত এতিয়া উতলি আছে। তাৰপিছত মই বেচনখিনি ইয়াতে দি দিলোঁ, যিখিনি মই বেচন লৈছিলোঁ। এতিয়া মই সানি ল'লোঁ। তাৰপিছত মই যিমান পৰিমাণ লাগে নিমখ ইয়াতে দি ল'লোঁ। লগত মিছেছো আছে মোৰ লগত, কাৰণ মোৰ অকণ অসুবিধা হয় অকলে কৰিবলৈ। এয়া হালধি, যিমান পৰিমাণৰ দৰকাৰ হয় হালধি লৈ লৈছোঁ। এয়া জলকীয়া গুড়িটো খুব কমাই দিব লাগিব, কাৰণ বেছি জ্বলা হৈ পৰেহি। তাৰপিছত মই আকৌ মঠি সেইখিনি সমান পৰিমাণে যিমানখিনি মিলাই পেলাই লৈছিলোঁ সেইখিনি মই মঠি পেলাই এতিয়া লাডু বনাই ল'লোঁ গোটেইখিনি। এই বস্তুখিনিকে এতিয়া মই আপোনাৰ ফ্ৰাই কৰি ল'মগৈ। তাৰ ওপৰত তেল অলপ ঢালি দিলোঁ। এতিয়া মই যিখিনি বস্তু মই হাতেৰে মঠি লৈছিলোঁ, কঁঠালৰ ফুটকেইটা আৰু আলু সৈতে মই যিখিনি মঠি লৈছিলোঁ সেইখিনি মই এতিয়া ফ্ৰাই কৰি আছোঁ। ফ্ৰাই হ'ব ধৰিছে। ভালকৈ অলপ লৰাই কৰি থাকিব লাগিব, যাতে সি দেই নাযায়গৈ, তলত লাগি নাযায়গৈ। কাৰণ লাগিলে সোৱাদটো নুঠিবগৈ। অকণমান আধাকৈ ধৰক ৰঙা হ'ব ধৰিছে আৰু তেতিয়াই আমি ইয়াক নমাই দিব লাগিব। ফ্ৰাই কৰি অহাৰ পিছত এতিয়া মই তেল মাৰিবলৈ ল'ম। মই 2টা তেজপাত, যিখিনি মই আগতে যিখিনি বস্তু মছলা লৈ লৈছিলোঁ, আপোনাক জোৰকৈ দেখাই দিছিলোঁ, সেইখিনি মই এতিয়া ইয়াতে তেলতে দি দিছোঁ। এই হালধি পৰিমাণটো যিমানখিনি পৰিমাণ দৰকাৰ হয় সিমানখিনি দিব লাগিব, তাতকৈ বেছি দিব নোৱাৰি। এয়া মই যিখিনি পিঁয়াজ কাটি থৈছিলোঁ সৰু টুকুৰা টুকুৰকৈ, সেইখিনি মই ইয়াত ঢালিবলৈ দিছোঁ। যিখিনি মই মছলা আপোনালোকক দি দেখাইছিলোঁ সেইখিনি মই এইখিনি পিচি ল'লোঁ। পিচি লৈ পেলাই এতিয়া মই সেইখিনি তেলতে দি দিছোঁ। এতিয়া মই এইখিনি ভাজি ধুনীয়াকৈ মই এইখিনি আকৌ অকণমান হেতা দি লুটিয়াই কৰি ধুনীয়াকৈ ভাজি ল'ম। এইখিনি এতিয়া মই বন্ধ কৰি দিম।
পাৰফেক্ট খুব ধুনীয়া লাগিছে এই মই শেষ কৰোঁ যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব টিল দেন বাই বাই